অনুৰোধ ৰাখিছোঁ আমাৰ সমূহ উপস্থিত ৰাইজক উদ্দেশ্যি তেখেতৰ বক্তব্য সকলোলৈ কমিশনৰ যে কাৰ্যসূচী আমাৰ ডিষ্ট্ৰিক্ট বিপিএফ দলৰ সভাপতি শ্ৰীযুত দেহাচন্দ জনমোহন মুছাৰী ডাঙৰীয়া চিঞৰ সভাপতি শ্ৰীযুত দেহাচন্দ জম ডাঙৰীয়া প্ৰমুখে আৰু এই অঞ্চলৰ বৰাদি बाथ्रा बे गोबाव समनिफ्राय बे हाग्राखौ सिफायनानै जाय जाय दै खुरख'जानाय गामिनिफ्राय फैनानै थाफैनाय बा हा गैजारोङै जायफोर बिदा फंबायफोर गोबाव सम बेवहाय रायजो जानानै दङमोन हा दखल खालामनानै हाग्रानि हाखौ दखल खालामनानै बिथांमोनहा मोनसिगोन बेयो जोंनि बिदा फंबायफोरनि थाखाय मोजां बाथ्रा बरादनि बाथ्रा दा बेखौ थाबनो जाहाथे राननो हायो बिनि थाखाय जोंनि बिटिसिनि चिफ हाग्रामा महिला बिथांमोननो बयनोबो दायित्व होदों आं जेला WTआव दंमोन होमबा आं आरम्भ खालामजेनदों फुरा खालामनो हायाखै लखिमपुर डिस्ट्रिक्ट धेमाजि डिस्ट्रिक्ट शनितपुर डिस्ट्रिक्ट गहपुर बिश्वनाथ सारियाली बायदिसिना जायगायाव गलाघाटआव नगावआव राननायनि जे बाथ्रामोन आं कमप्लिट खालामनो हायाखै नाथाय दिनै लासै लासै फारि फारि आंनि मावनानै आद्रा खालामनानै गारबोनाय खामानिखौ दिनै बे ओनसोलाव हाग्रामा महिलारि दैदेननायाव बिथांनि थिननायाव बिथांनि हुकुमाव दिनै नोंथांमोननो खामानिखौ मावफुंनानै होनो हाबाय বাবুৰাম বসুমতাৰী ইয়াৰ পিছত মই অনুৰোধ কৰিম আমাৰ অন্যান্য ডিচি ছাৰৰ পৰা কথা ল'বলৈ অনুৰোধ কৰা হয় চেয়াৰমেন এক্স বিএটি ৱেলফেয়াৰ ছ'চাইটিৰ জনমোহন মুছাৰীক অনুৰোধ ইয়াৰ পিছত আমি আমাৰ ডিএফঅ মহোদয়ক অনুৰোধ কৰিম সবিন বসুমতাৰী আৰু মধু বসুমতাৰীক বঁটা দিবলৈ সকলক মাটি পট্টা প্ৰদান কৰা হৈছে মুঠ ইয়াত আছে 5,781 বিঘা মাটি এই 5,781 বিঘা মাটিক এই 616 জন হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰা হ'ব 1600 হয় এই গতিকে আজি তেওঁলোকৰ কাৰণে শুভবাৰ্তা হয় ভাল খবৰ হয় তেওঁলোকে ইমান দিনে অনাধিকাৰ হিচাপে তেওঁলোকে ইয়াত বসতি কৰি পেলাই খেতি বাতি কৰিছিলে গছ গছনি য'ত নাই তাত তেওঁলোকে বসতি কৰিছিলে কিন্তু অৰিজিনেলি আজি তেওঁলোকে মাটিৰ অধিকাৰটো পালে তো ইয়াৰ এই মাটিৰ অধিকাৰ পোৱাৰ পিছত ইয়াত যত্ন কৰিব লাগে এইটো নহয় মই কৈছোঁ তেওঁলোকক যে মিনিমাম 50ডাল প্ৰতিগৰাকী মানে হিতাধিকাৰীসকলে গছ ৰুব লাগে ইয়াতকৈ বেছি তেওঁলোকক ৰুবলৈ আহ্বান জনাইছোঁ কিন্তু মিনিমাম 50ডাল গছ থাকিব লাগিব মূল্যৱান গছ যাতে ফৰেষ্ট ৰেষ্টৰেশ্যন কামটো লগে লগে হয় ইয়াৰ লগতে হয় সেইটো কাৰণে মই তেওঁলোকক আহ্বান জনাইছোঁ যাবাইদা বাইদেউ আজি নতুনকৈ মন্ত্ৰীসভা এইটো দিব লগীয়া আছে দুটা খালী আছিল এটা আকৌ মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ৰিজাৰ্ভ কৰি ৰাখিছে যি দুটা খালী আছিলে সেই খালী দুটাত মানে নতুনভাৱে MLA সকলক দিয়া হৈছে সেইটো অসমৰ ৰাইজৰ কাৰণে ভাল কাৰণ ইমান দিনে খালী আছিলে সেই খালী থকা পদত দুটা মন্ত্ৰী লৈছে ডিপাৰ্টমেণ্টৰ কাম সুকলমে যাতে চলি যায় তাৰ কাৰণে এই কামটো কৰা হৈছে মই এইটো আদৰণি জনাইছোঁ থেংক ইউ